নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ। আৰু মই আপোনালোকৰ বাবে আজি এটি বহুত ভাল খবৰ লৈ আহিছোঁ। আৰু ভাল খবৰটো হৈছে যে আজি 12 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোতেই আপোনালোকৰ যি D.El.Ed বাছনি পৰীক্ষা অহা 19 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। তাৰ এডমিট কাৰ্ডসমূহ ইতিমধ্যে SCERT.Assam তাৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হৈছে আপোনালোকৰ এডমিট কাৰ্ড। আৰু আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিবৰ বাবে আপোনালোকে D.El.Ed বাছনি পৰীক্ষাৰ অনলাইন ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকে যিটো এপ্লিকেশ্যন ID পাইছিলে সেইটো তাত অন্তৰ্ভুক্ত কৰিব লাগিব। আৰু তাৰ যোগেদি আপোনালোকৰ এডমিট কাৰ্ডটো সহজেই ডাউনলোড কৰিব পাৰিব। আৰু বন্ধুসকল, আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আগন্তুক যি D.El.Ed বাছনি পৰীক্ষা আহি আছে, সেই D.El.Ed বাছনি পৰীক্ষাৰ দিন চমু চাপি অহাৰ লগে লগে আপোনালোকৰ হাতৰ পৰা সময়বিলাক গৈ আছে। আৰু সেয়েহে বন্ধু বান্ধৱীসকল, আপোনালোকে এই 6টা দিন বা 7টা দিন পূৰ্ণ গতিত আপোনালোকে প্ৰস্তুতি চলাওক। আপোনালোকে বুজিবলৈ টান পোৱা বিষয়সমূহ ভালদৰে বুজি লওক, কিয়নো আপোনালোকৰ হাতত সময় বহুত বেছি কম আছে। আৰু আপোনালোকে যথেষ্ট ধৈৰ্যৰে আৰু অশেষ কষ্ট কৰক এইকেইটা দিন, কাৰণ এইকেইটা দিন যদি আপোনালোকে কষ্ট কৰে তেতিয়াহে আপোনালোকে D.El.Ed কৰাৰ সুবিধা পাব। আৰু বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে D.El.Edৰ এইটো আটাইতকৈ শেষৰ বেটছ। ইয়াৰ পাছত আৰু D.El.Ed নহ'ব, আপোনালোকে আটাইতকৈ শেষৰ বেটছ। আপোনালোকে এইটো পৰীক্ষা ভালকৈ দিয়ক। আৰু জানে যে আগন্তুক যি 2019 বৰ্ষৰ অক্টোবৰ মাহত টেট 2021 পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছে। তাত আপোনালোকে অৱতীৰ্ণ হ'ব নোৱাৰিলেও কোনো কথা নাই। আপোনালোকে অহা আগন্তুক 2022 বৰ্ষ 2023 বৰ্ষতো টেট পৰীক্ষা অনুষ্ঠিত হ'ব, আপোনালোকে তাতো অৱতীৰ্ণ হ'ব পাৰিব। গতিকে এইটো আপোনালোকৰ বাবে এটা সুবৰ্ণ সুযোগ বুলি ধৰক, কিয়নো আপোনালোকে এইটো জানে যে ODL, NIOS ইত্যাদিবিলাকত ইতিমধ্যে D.El.Ed পাঠ্যক্ৰমটো সম্পূৰ্ণৰূপে তাৰ পৰা নাইকিয়া কৰি পেলোৱা হৈছে। আপোনালোকে সেয়েহে ৰেগুলাৰ মোডতে D.El.Ed কৰিব লাগিব। আৰু আপোনালোকে সেয়েহে এইকেইটা দিন ভালদৰে পঢ়িলেহে আপোনালোকে 19 তাৰিখৰ D.El.Ed বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতাৰে উত্তীৰ্ণ হ'ব পাৰিব। আৰু তাত আসন এখন আপোনালোকে অধিকাৰ কৰিব পাৰিব। আৰু বন্ধুসকল, আপোনালোকৰ বাবে মই আজি এটা বিষয় লৈ আহিছোঁ, সেইটো হৈছে গণিত বিষয়ৰ পাৰ্চেণ্টেজ, শতাংশৰ মই প্ৰতিটো বিষয় আপোনালোকক বুজাবলৈ নাযাওঁ। শতাংশ কেনেধৰণে নিৰ্ণয় কৰে আৰু শতাংশৰ ওপৰত D.El.Ed বাছনি পৰীক্ষাত আহিব পৰা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন মই আপোনালোকক সমাধান কৰি দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু বন্ধুসকল, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আমাৰ ভিডিঅ'সমূহ লাইক কৰিব, কিয়নো বন্ধুসকল আমাৰ চেনেলটোত আমি আগৰ দিনকেইটাত যথেষ্ট D.El.Edৰ ভিডিঅ' আমি প্ৰস্তুত কৰিছিলোঁ। সেই ভিডিঅ'সমূহ আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সৰ লিংকত গৈ আপোনালোকে ক্লিক কৰিলে দেখা পাব, কিয়নো আমাৰ চেনেলটোত প্ৰতিটো বিষয় অতি সূক্ষ্মভাৱে বুজাই দিয়া হৈছে। আপোনালোকে সেই ভিডিঅ'সমূহ চালে বুজি পাব। আৰু সেয়েহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু আগন্তুক 6টা দিনত আমি আপোনালোকৰ বাবে কষ্ট কৰি হ'লেও আমাৰ নিজৰ পঢ়াৰ মাজতে আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিম, আপোনালোকে চাই থাকিব। আৰু ইয়াৰ পৰা আপোনালোক যথেষ্ট লাভৱান হ'ব বুলি আমি আশা কৰিছোঁ। আৰু বন্ধুসকল, আৰু দেৰি নকৰি আমাৰ আজি বিষয়টি আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আজি আমাৰ বিষয়টি হৈছে পাৰ্চেণ্টেজ। আৰু পাৰ্চেণ্টেজ নিৰ্ণয় কৰাৰ মই আপোনালোকক কিছুমান শ্বৰ্ট ট্ৰিক শিকাম। চাই থাকক বন্ধুসকল। ইয়াত প্ৰথমতেই দিছে আপোনালোকক মান উলিওৱা অৰ্থাৎ ইয়াত আপোনালোকে পাৰ্চেণ্টেজটো নিৰ্ণয় কৰিব লাগে। বন্ধুসকল, এই প্ৰথমটো কুৱেশ্যন চাওক। প্ৰথমটো কুৱেশ্যনত আপোনালোকক দিছে যে 630%। এতিয়া এই 600ৰ যদি আমাক 30% উলিয়াবলৈ দিয়ে, তেতিয়া আপোনালোকে কি কৰিব? 600 ইনটু কি হ'ব? 100/30। যিহেতু এইটো পাৰ্চেণ্টেজ চিনডাল উঠি গ'লে মানে তলত এটা 100 গুচি আহিব। আপোনালোকে এই ধৰণে পাতিব। ইয়াৰ পাছত আপোনালোকে চাওক, ইয়াত দুটা শূন্য আছে, ইয়াত দুটা শূন্য আছে, শূন্য মই কটাকটি কৰি দিলোঁ। এতিয়া ইয়াত বাকী থাকিলে 1। একেৰে যিকোনো সংখ্যাক আমি হৰণ কৰিলে সেই সংখ্যাটোৱে পাম, গতিকে একো কোনো ভেলু নাই। ইয়াত থাকিলে 6 ইনটু 30 অৰ্থাৎ কিমান হ'ব? 180। এই 180 হৈ যাব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। আপোনালোকক এনেকুৱা ধৰণৰ 1 নম্বৰ বাবে প্ৰশ্ন দিব, আপোনালোকে ভালদৰে সমাধান কৰিব। ইয়াৰ পাছৰটো চাওক। পাছৰটোত অলপমান আপোনালোকে মন কৰিব লাগিব। ইয়াত কি কৈছে যে আপোনালোকক 16ৰ 3 সমষ্টি 2/1% উলিয়াবলৈ দিছে। ইয়াত এতিয়া আপোনালোকে কেনে কৰিব? প্ৰথমতে আপোনালোকে কি কৰিব? এইটোক আপোনালোকে কি কৈছে? এইটো আপোনালোক ভগ্নাংশৰ এটা মিশ্ৰ ৰূপ। ইয়াক আপোনালোকে অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাওক। অপ্ৰকৃত ভগ্নাংশলৈ কেনেকৈ নিব? আপোনালোকে কি কৰিব? তলত 2 থাকিব, ওপৰত কি হ'ব? এই 3ৰ লগত তলৰ হৰটো পূৰণ হ'ব, যোগ ওপৰত থকা লবটো যোগ হৈ যাব। 1 আছিলে, গতিকে ইয়াত চাওক 3 2 গুণা 6, 6 একে 7, তাৰমানে কিমান হ'ব? 2/7। আমি 2/7% এতিয়া কি কৰিব লাগিব? উলিয়াব লাগে।
2/7% মনত ৰাখিব এতিয়া আমি কি কৰিম 1600 তাৰ আমি কিমান উলিয়াম 2/7% 2/7% উলিয়াবলৈ কি হ'ব পাৰ্চেণ্ট চিনডাল গ'লে তলত 100 আহিব মই কৈছোৱে আৰু 2/7 ইয়াত আমি 2/7 লিখি দিলোঁ এতিয়া এইটো সমাধান কৰিলে এইদৰে আকৌ একেই যাব 0 0 গুচি গ'ল ইয়াত কিমান থাকিলে 16 থাকিলে ইফালে 2/7 থাকিলে এতিয়া আকৌ 2 16 কটাকটি গৈ আছে 8 বাৰ হয়নে এতিয়া তাৰমানে বাকী থাকিলে কি 8 আৰু 7 আছে এতিয়া 8 পূৰণ 7 তাৰমানে 8 7 গুণ কিমান হৈ যাব 8 7 গুণে 56 এই 56 হৈ যাব আপোনালোকৰ ইয়াৰ শুদ্ধ উত্তৰ মনত ৰাখিব একেবাৰে সহজ আপোনালোকক সহজ নিয়মটো শিকাই দিছোঁ ইয়াৰ পাছত আগবাঢ়িছোঁ x ৰ মান উলিয়াবলৈ দিছে এনেকুৱা প্ৰশ্ন বন্ধুসকল অহাটো একদম সম্পূৰ্ণ সম্ভাৱনা আছে আপোনালোকে হেহে ভালদৰে চাব x ৰ 40% ৰ মান কি কৈছে 240 এতিয়া আমি x টো নিৰ্ণয় কৰিব লাগে এটো কেনেকৈ কৰিব x ৰ 40% মানে কি মই কৈছো পাৰ্চেন্ট চিনডাল গুচি গলে তলত 100 আহি যাব ওপৰত 40 গুচি আহিলে 40 ইফালে থাকিলে 240 হয়নে 240 এতিয়া আপোনালোকে কি কৰিব ইয়াত 100 টো ইয়াত হৰণ হৈ আছিল ইফালে এতিয়া সমান চিহ্ন হিটো পাৰে লৈ যাম আমি কি হৈ যাব পূৰণ হৈ যাব তাৰ মানে কি হ'ব সৰি 100 টো লিখিব নালাগে ইয়াতে তো 40 থাকিব ইফালে 240 into 100 হৈ যাব হল ইয়াৰ পাছত চাওক এটো যোৱাৰ পাছত এতিয়া আমি ইয়াৰ পাছৰ পৰ্যায়ৰ লাইনটো আমি যদি কৰিবলৈ যাওঁ তেতিয়া কি হ'ব এতিয়া আমি x টো সমান চিহ্নৰ এই পাৰে ৰাখি দিলো ৰাখি পানি 40 টো হিপাৰে লৈ যাম এতিয়া ওপৰত আছিল 240 into 100 তাৰ পাছত তলত এই 40 টো গুচি যাব এতিয়া আমি ইয়াক কি কৰিম কটাকটি কৰিব লাগে কটাকটি কৰিলে কি হ'ব যে ওপৰত আছিল ইফালে x আছিল ওপৰত 240 into 100 divided by 40 ইয়াক কটাকটি কৰিলে 6 4 গুণ 24 ছবাৰ গ'ল এতিয়া 6 পূৰণ 100 কৰিলে কিমান হ'ব 6 পূৰণ 100 কৰিলে 600 অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো ওলাব 600 আপোনালোকে নিশ্চয় বুজি পাইছে আশা কৰোঁ আৰু যদি বুজি পোৱা নাই আপোনালোকে কমেন্ট কৰি জনাব আগবাঢ়িছো পৰৱৰ্তী পৰ্যায়লৈ ইয়াত কৈছে x ৰ 2/1% ৰ মান 50 মিটাৰ এতিয়া আমি x মানে কিমান নিৰ্ণয় কৰিব লাগে x টো আপোনালোকে নিৰ্ণয় কৰিব লাগে ইয়াত চাওক কি কৰিম আমি x লিখি দিলো 1/2% 1/2 মানে অথনি আগৰটো নিচিনা তলত 100 গুচি আহিব হিফালে হ'ব 50 হৈ যাব ইয়াত চাওক এতিয়া 100 টো আমি সমান চিহ্নৰ হিটো পাই লৈ যাম x পূৰণ 1/2 থাকিলে এতিয়া 50 টোৰ লগত কি হৈ যাব 100 টো পূৰণ হৈ যাব হল এতিয়া চাওক পাছৰ পৰ্যায়ৰ লাইনটোত আমি কি কৰিম পাছৰ পৰ্যায়ৰ লাইনটোত আপোনালোকে কি কৰিব ইয়াত এতিয়া 1/2 টো হিটো পাৰে লৈ গুচি যাব পাৰে বা আপোনালোকে কি কৰিব পাৰে only 2 টো লৈ যাব পাৰে ইয়াত তাৰ মানে 1x থাকিব 1x মানে 1 into x মানে x থাকিব 2 টো হিটো পাই লগলে কি হৈ যাব ইয়াত সৰি ইয়াত 50 into 100 ইয়াত যেহেতু হৰণ হৈ আছিল 2 টো ইয়াৰ লগতে পূৰণ হৈ যাব ইয়াত কোনো হৰণ নহয়গে ই পূৰণ হৈ যাব হৰণ হৈ থাকিলে সমান চিহ্ন হিটো পাই গলে পূৰণ হ'ব এতিয়া গতিকে আমাক কি গলে 50 into 100 into 2 50 into 100 into 2 কৰিলে যেটো পাম আমি হেতু হৈ যাব x ৰ মান অৰ্থাৎ এইকেইটা যদি আপোনালোকে যদি কৰি চাই x সমান 50 into 100 into 2 আপোনালোকে কৰিলে মানে ইয়াক পাব 10000 x ৰ মানটো হ'ব 10000 কৰি চাব আশা কৰো নিশ্চয় আপোনালোকে বুজি পাইছে এই পাছৰটো চাওক 400 গ্ৰামৰ x% ৰ মান 60 গ্ৰাম বুলি কৈছে এটা x ৰ মানটো উলিয়াবলৈ দিছে এটো একে কথা ইয়াত আমাক ইয়াত x পাৰ্চেন্টেজটো উলিয়াবলৈ দিছে এটো কি কৰিম 400 into x% মানে x ৰ তলত 100 টা গুচি আহিব হিটো পাৰে আমি 60 বহাব লাগিব এতিয়া কি কৰিম আগৰটো নিচিনা ইয়াত 400 into x মানে 400x হৈ গল এতিয়া 60 টোৰ লগত কি হৈ যাব 100 এটা এই 100 টো সমান চিহ্ন হিটো পাই ইয়াত যেহেতু হৰণ হৈ আছিল ইয়াত হৰণ হৈ আছিল সমান চিহ্ন হিটো পাই গলে কি হৈ যাব ই পূৰণ হৈ যাব মনত ৰাখিব এতিয়া চাওক এতিয়া আমি কি কৰিম ইয়াৰ পাছৰ পৰ্যায়ৰ লাইনটোত আমি কি কৰিম যে এটো হৈ আছে এতিয়া আমি x টো ৰাখি পানি 400 টো হিটো পাই লৈ যাম গতিকে 400 টো ইয়াত পূৰণ হৈ আছিল এটো পাই গলে হৰণ হৈ যাব ওপৰত থাকিলে 60 into 100 এটা চাওক ইয়াত দুটা শূন্য আছে ইয়াত দুটা শূন্য আছে এটো কথা কৈ দিলো 4 15 60 হয়নে তাৰ মানে আমি 15 into 1 তাৰ মানে 15 into 1 মানে কিমান হ'ব 15 into 1 মানে এতিয়া আমি 15 into 1 কৰিলে x into 15 into 1 15% x মানে কিমান
কিমান পাৰ্চেণ্ট পাব এইটো 15% পাব একেবাৰে সহজ শিকি লওক ইয়াৰ পাছত কৈছে যে একজন মানুহৰ 20% হ'ল 240 জন এতিয়া x মানে কিমান উলিয়াব লাগে আগৰটো নিচিনাই কি x into 20% মানে 20/100 সমান 240 এতিয়া কি কৰিম পৰৱৰ্তী পৰ্যায়ত 20x হ'ল 20x কি কাৰণে 20 আৰু x টো পূৰণ হৈ গ'ল ইয়াত এটো হৰণ হৈ আছিল এখটো হিটো পাই গ'লে পূৰণ হৈ যাব 240 into 100 এতিয়া কি কৰিম ইয়াৰ পাছৰ লাইনটোত আমি আগৰ নিচিনাকে মানে x টো ৰাখি দিম 20 টো সমান চিহ্ন হিটো পাই গুচি যাব ইয়াত পূৰণ হৈ আছিল ইয়াত হৰণ হৈ যাব 240 into 100 এতিয়া চাওক এতিয়া পাছৰ লাইনত আকৌ কি কৰিম পাছৰ লাইনত কৰিবলৈ আমাৰ কাম কি আছে এতিয়া x টো থাকিলে ইয়াত আমি কটাকটি কৰি দিছো গুচি গ'ল 2/24 তাৰ মানে 12 আৰু 100 পূৰণ কৰিব লাগে হয়নে 12 আৰু 100 পূৰণ কৰিলে মানে আপোনালোকে কিমান পাব 1200 মানে x মানে হৈ যাব 1200 জন মানুহৰ 20% মান হ'ল 240 হেতুৱে ইয়াৰ পাছৰটো এটা অলপ বেলেগ ধৰণৰ এটো আপোনালোকে মন কৰিব এটা সংখ্যাৰ 5% মান 9 সংখ্যাটো কি এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে আহি গৈছে এটা আপোনালোকে কি কৰিব সংখ্যাটো আপোনালোকৰ যেটো সংখ্যাটো কি বুলি কৈছে সংখ্যাটো মানে আপোনালোকে লেট সংখ্যাটো কি হ'ব x বুলি ধৰি লওক তাৰ মানে x ৰ তাৰ মানে 5% মান 9 হয়নে x ৰ 5% মান 9 আমি এতিয়া আগৰখিনি কৈ দিম x ৰ 5% মান 5% মানে তলত 100 আহি গ'ল সমান 9 হয়নে ইয়াতো একেবাৰে সহজ হৈ আছে এটো 5x হ'ল 9 লগত 100 টো পূৰণ হৈ গুচি গ'ল এতিয়া পাছৰ লাইনত আমি কি কৰিম এতিয়া আমি পাছৰ লাইনটোত কৰিবলৈ আমাৰ কাম আছে ইয়াত থাকিলে x এতিয়া আমি সমান চিহ্ন হিটো পাই 5 টো লৈ গ'লে ইয়াত হৰণ হৈ যাব 9 into 100 হ'ল 5 বিছং 100 এতিয়া আমি 9 আৰু কিমান 9 আৰু 20 পূৰণ কৰিব লাগে 9 আৰু 20 পূৰণ কৰিলে মানে আমি কিমান পাম x মানে 9 আৰু 20 পূৰণ কৰিলে পাম আমি 180 আমাৰ 180 এই সংখ্যাটো এই যে সংখ্যাটো কি বুলি হৈছে সংখ্যাটো হ'ব 180 তাৰ মানে 5% মান হ'ব 9 মনত ৰাখিব ইয়াৰ পাছতো চাওক 6500 টকাৰ কিমান শতাংশৰ মান 845 টকা একেই কথা ইয়াত কিমান শতাংশৰ বুলি সুধিছে আমি শতাংশটো ধৰি লওঁ লেট আমি পাৰ্চেন্টেজটো x% বুলি ধৰি লৈছো x% হয়নে x% বুলি ধৰি ললে কি হ'ব আমি 6500 বুলি কৈছে 6500 ৰ x% মানে x টো ওপৰত গ'ল তলত 100 আহিলে সমান কিমান 845 টকা কৈছে হেতুৱে এতিয়া একেবাৰে সহজ আপোনালোকে আগৰটো নিচিনাই মই একেবাৰে এটো শৰ্টকে কৰি দিছো আপোনালোকক চাওক এটো বাৰে বাৰে কৰি দেখুৱাই নাথাকো 845 পূৰণ 100 এই 100 টো ইয়াত হৰণ হৈছিলে তালৈকে পূৰণ হৈ গ'ল আৰু ই ইয়াত পূৰণ হৈ আছিল ইয়ালৈ আহিলে হৰণ হৈ গ'ল এটা আপোনালোকে কটাকটি কৰি দিও দুটা শূন্য গুচি গ'ল এটা 65 এ 845ক হৰণ কৰিব লাগে এটা 65 এ 845ক যদি হৰণ কৰিলে আপোনালোকে পাব 13 x সমান 13% এটো হৈ যাব আপোনালোকৰ শুদ্ধ উত্তৰ কিমান শতাংশৰ মান তেতিয়া হলে 13% মান আগবাঢ়িছো একেবাৰে শেষৰটো প্ৰশ্নলৈ আৰু শেষৰটো প্ৰশ্ন হৈছে কিমান মিটাৰৰ 20% মান 160 মিটাৰ কিমান মিটাৰ 20% কিমান মিটাৰ আমি ধৰি লওঁ x মিটাৰ বুলি ধৰি লৈছো কিমান মিটাৰ x মিটাৰ তে x মিটাৰ বুলি ক'লে x into কিমান পাৰ্চেন্ট 20% পাৰ্চেন্টল চিনডালৰ সলনি তলত 100 আহিলে সমান কিমান 160 আগৰ নিচিনাই কৰি দিয়ক ডাইৰেক্ট x টোৱে ৰাখি দিলো মই এতিয়া 160 টো হৰণ হৈ আছিল তালে গলে 160 লগত ই পূৰণ হৈ গ'ল হয়নে 100 টো ইয়াত পূৰণ হৈ গ'ল আৰু 20 টো ইয়াত x ৰ লগত ই পূৰণ হ'ব লাগিছিল এখিনিত মই এটো লিখা নাই এতিয়া 20 টো ইয়ালৈ গলে হৰণ হৈ যাব এটো আপোনালোকে কটাকটি কৰি দিব পাৰে 20 এ 160 কিমান বাৰ যাব 8 বাৰ যাব তাৰ মানে 8 পূৰণ 100 হয়নে 8 পূৰণ 100 কৰিলে কিমান পাব 800 x সমান কিমান পাব 800 তাৰ মানে কি কৈছে 800 মিটাৰৰ 20% ৰ মান হ'ব 160 মিটাৰ আৰু বন্ধুসকল আজি ভিডিওটো ইমানেই আছিল আশা কৰো আপোনালোকে নিশ্চয় বুজি পাইছে আৰু বন্ধুসকল আপোনালোকে যদি আমাৰ ভিডিওসমূহ ভাল পাইছে তেন্তে আমাৰ চেনেলটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব ধন্যবাদ